মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। মাজুলী হৈছে সত্ৰীয়া পৰম্পৰা তথা অসমৰ শংকৰী কলাকৃষ্টিৰ কেন্দ্ৰস্থল। কিন্তু আজিও ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ফেৰী ব্যৱস্থাৰ ওপৰত। আপুনি যদি যোৰহাটৰ পৰা মাজুলীলৈ যাবলৈ বিচাৰে তেন্তে পোনপ্ৰথমতে আপুনি অপেক্ষা কৰিব লাগিব ফেৰী সেৱাৰ বাবে। দ্বিতীয়তে প্ৰতিকূল বতৰৰ বাবে, কাৰণ বানপানীৰ সময়ত এই যাতায়াত প্ৰায় সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ফলত এটা সাধাৰণ যাত্ৰাও হৈ পৰে অনিশ্চিত তথা সময় সাপেক্ষ। গতিকে এই সমস্যাৰ স্থায়ী সমাধান হিচাপে নিৰ্মাণ হবলৈ গৈ আছে মাজুলী যোৰহাট ব্ৰিজ, যাৰ ফলত 24/7 কানেক্টিভিটি পচিবল হ'ব, যাত্ৰা অধিক দ্ৰুত আৰু নিৰাপদ হ'ব তথা এমাৰ্জেঞ্চি ছাৰ্ভিচেছ সহজ হ'ব। প্ৰায় 1019 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ব্ৰিজখনৰ মুঠ দৈৰ্ঘ্য হ'ব প্ৰায় 6.8 কিলোমিটাৰ। বৰ্তমান এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য SP সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ দ্বাৰা চলি আছে। এই ব্ৰিজখন সম্পূৰ্ণ হলে মাজুলীৰ অৰ্থনীতি আৰু অধিক উন্নত হ'ব তথা পৰ্যটন ক্ষেত্ৰত নতুন নতুন সুযোগৰ সৃষ্টি হ'ব। গতিকে এয়া কেৱল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট নহয়, এয়া হৈছে অসমৰ উন্নয়নৰ অন্য এক ইম্পৰ্টেণ্ট মাইলষ্টন। নমস্কাৰ।